মাত্ৰ এইটো কাম কৰিব লাগে আৰু আপোনাৰ নিজৰ পছন্দৰ চিৰিয়েলখন আপুনি সদায় চাব পাৰিব। আচলতে মই কি ক'ব ওলাইছো সেইটো হয়তো আপোনালোকে বুজি পোৱা নাই। যদি আপোনালোকে বুজি পোৱা নাই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, সম্পূৰ্ণ কথাখিনি জানিবলৈ পাব, চিৰিয়েলবোৰ কিহৰ কাৰণে চাব পৰা নাই আৰু কেনেকৈ আচলতে চাব পাৰিব। তো সম্পূৰ্ণ দুটা কথা আপোনালোকে জানিবলৈ পাব। সেইবাবে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ' আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ মই এই চেনেলটোত আহি থাকো। এটা সময় আছিল যেতিয়া আমি চিৰিয়েলবোৰ চাবৰ কাৰণে হাতত মোবাইল লৈ বাট চাই আছিলো আৰু সময় হোৱাৰ লগে লগে চিৰিয়েলখন আমি চাব পাৰিছিলো আৰু তেতিয়া আমাৰ একো চিন্তা নাছিল। কিন্তু এতিয়া সময় হৈছে যিটো সময়ত আমি চিৰিয়েলবোৰ চাবৰ কাৰণে সকলো ঠাইতে বিচাৰি ফুৰিবলগীয়া হৈছে, কিন্তু আমি চিৰিয়েলখন দেখা নাপাওঁ আৰু যাৰ ফলত আমি ৩-৪ মিনিটৰ এটা প্ৰমোহে দেখিবলৈ পাওঁ। আচলতে এইবোৰ হৈ কিহৰ কাৰণে আছে আপোনালোকে এটা কথা জানেনে? যেতিয়া আপোনালোকৰ পইচা অলপ বাঢ়ে তেতিয়াহ'লে অলপ নহয় বেছিকে যেতিয়া পইচা আহিব তেতিয়া আকৌ বেছি পইচাহে লাগিব, তাতকৈ কম নালাগে বা এতিয়া দুজনক সহায় নকৰে। তো তেনেকুৱা এটা হৈছে কথা। ৰেঙনি টিভি আপোনালোকে নিশ্চয় জানে, যিবোৰে চিৰিয়েল চাই নিশ্চয় সেইটো কথা জানে, চেনেলটোৰ নাম নিশ্চয় আপোনালোকে জানে। যেতিয়া ৰং টিভিয়ে চিৰিয়েলবোৰ দিয়া বন্ধ কৰিলে, বাছ তেওঁলোকে প্ৰমোবোৰ দিয়া আৰম্ভ কৰিলে, সময়মতে চিৰিয়েলবোৰ নিদিয়া কৰাৰ লগে লগে তেতিয়া ৰেঙনি টিভিয়ে একো কৰা নাছিল। কিন্তু যেতিয়া ৰং টিভিয়ে এইটো কৰা দেখা পালে ৰেঙনি টিভিয়েও কেইদিনমান পিছতে সেইটো কাম কৰিবলৈ ধৰিলে, অৰ্থাৎ তেওঁলোকেও চিৰিয়েল কেইখন সম্পূৰ্ণ এপিছড নিদিয়া হ'ল ইউটিউব চেনেলত। আৰু যাৰ কাৰণে মানুহবোৰৰ সকলোৰে চিন্তা আহিলে যে কিহৰ কাৰণে এনেকুৱা হৈছে আৰু কি কৰিছে আচলতে। কিন্তু এতিয়া ৰেঙনি টিভিয়ে নতুন এটা নিয়ম কৰিছে যে যিবোৰে 59 টকাৰ মেম্বাৰশ্বিপ এটা ল'ব তেওঁলোকেহে এতিয়া প্ৰতি মাহে 59 টকা দিয়াৰ ফলত চিৰিয়েলবোৰ সম্পূৰ্ণ এপিছড টাইম মতে চাব পাৰিব, বা এতিয়া চিৰিয়েলখন টিভিত দিয়াৰ লগে লগে আপোনালোকে ইউটিউব চেনেলতো দেখিবলৈ পাব কিছু মুহূৰ্ততে। অৰ্থাৎ আগতে যেনেকৈ দেখা পাইছিল সেনেকৈ দেখা পাব, কিন্তু এতিয়াৰ পৰা আপোনালোকে 59 টকা প্ৰতি মাহে দিব লাগিব। এইটো কিবা যুক্তিৰ কথা নেকি? নিজৰ পছন্দৰ চিৰিয়েল এখন চাবৰ কাৰণে পইচা দিব লাগিব এতিয়াৰ পৰা। আচলতে এইটো কিহৰ কাৰণে হৈছে আপোনালোকে নিশ্চয় সেইটো ভাবিছে। এইটো বেলেগ একো কাৰণে হোৱা নাই। যেতিয়া তেওঁলোকে জইনিং পাব প্ৰতি মাহে, যেতিয়া 59 টকা এটা পে' কৰি থাকিব তেতিয়া তেওঁলোকৰ লাভ হ'ব, তেতিয়া আপোনালোকৰতো লছে হ'ব, যিহেতু এটা ৰিচাৰ্জ, মোবাইলৰ ৰিচাৰ্জ এটাৰ দাম বৰ্তমান টাইমত 300 টকা হৈছে আৰু সেইখিনি ৰিচাৰ্জ কৰাৰ পিছত ডাটা পেক এটা পোৱা যায়, 1.5 GB এটা ডাটা পেক পোৱা যায়। আৰু সেইখিনি টকাৰে এতিয়া নিজৰ মনোৰঞ্জন বস্তু এটা চাবৰ কাৰণে যদি আকৌ এবাৰ এপ্লিকেশ্যনটোত তাতে পইচা ভৰাব লাগিব বা এতিয়া পইচা দিলেহে আমি চাব পাৰিম, তেতিয়াহ'লে নোচোৱাই ভাল। আৰু যদি আপোনালোকে কিছুমান থাকিব পাৰে যে চাব লাগিব কাৰণ এতিয়া 59 টকা বেছি টকা নহয়, কিন্তু সেইটো আপোনালোকে প্ৰতিমাহে দিব লাগিব, তেতিয়াহে আপোনালোকে দেখা পাব। আৰু সেইবাবে এতিয়া মই ভাবোঁ যে এইটো একেবাৰে অযুক্তিৰ কথা, আৰু যিবোৰ কাম তেওঁলোকে কৰিব ধৰিছে সেইবোৰৰ পৰা দিনক দিনে বৰ চিৰিয়েলবোৰ তল পৰিবলৈ ধৰিছে। আৰু এইটো নিয়ম এতিয়া মই প্ৰথম দেখিছোঁ এই অসমীয়া চিৰিয়েলখনত, অৰ্থাৎ ৰেঙনি টিভিত। আৰু নদত এইটো কথা ৰং টিভিৰ কাণতো পৰিছে নিশ্চয়, আৰু সেইটো তেওঁলোকে ভাবি তেওঁলোকৰ প্ৰফিটৰ কাৰণে তেওঁলোকে সেইটো কাম কৰিব নিশ্চয় কেইদিনমান পিছত, যিহেতু এতিয়া কৈ দিছে এটাই, আৰু এটাক দেখিলে এটাই সেইটো কাম কৰে, এটাক দেখিলে এটাই সেইটো কাম কৰে। এতিয়া আপোনালোকে ভাবকচোন এতিয়া কেনেকৈ কি কৰিব, আপোনালোকেতো চিৰিয়েলবোৰ চাব লাগিব। তো সেইবাবে মই এটা কথা ভাবিছোঁ, আপোনালোকে যিবোৰ চিৰিয়েলবোৰ চাব বিচাৰে সম্পূৰ্ণ, তেওঁলোকে মোক এবাৰ কণ্টেক্ট কৰিব ইনষ্টাগ্ৰামত, য'ত মোৰ নাম আছে জিন্তু অফিচিয়েল বুলি। আৰু আপোনালোকে কণ্টেক্ট কৰাৰ লগে লগে মই তাত আপোনালোকৰ কিবা নহওক কিবা এটা হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে সেইটো কাম যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কৰিব পাৰে, আপোনালোকে সকলোৰে হেল্প হ'ব যদি সেইটো কাম কৰে। আৰু যিবোৰৰ পইচা আছে বা তেওঁলোকে যদি পাৰে তেওঁলোকে নিজে বাই কৰি আপোনালোকে চাব পাৰিব চিৰিয়েলবোৰ সম্পূৰ্ণ। তো আপোনালোকৰ কাৰণে নহয়, যিবোৰে নোৱাৰে তেওঁলোকৰ বাবে মোক এবাৰ ইনষ্টাগ্ৰামত মেছেজ দিব, জিন্তু অফিচিয়েল বুলি স্ক্ৰীনত দেখা আহি আছে, আৰু তেওঁলোকে মেছেজ দিয়াৰ পিছত মই তাত বুজাই দিম আপোনালোকে কি কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।